পত্ৰিকায় আপোনালোক সকলোকে স্বাগতম জনাইছো কাইলৈ পৰা অবৈধ স্বামীৰ হাতত লাগিব হ্যান্ডকাফ যতেই নাথাকক বিছনাৰ তলত থাকক বা কোনোবা চৰ অঞ্চলৰ আত্মগোপন কৰিয়ে নাথাকক কিয় সেইসকল অবৈধ স্বামীৰ হ্যান্ডকাফ লাগিবই কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে কাইলৈ পৰা অবৈধ স্বামী বা বাল্য বিবাহ বিৰোধী অভিযান আৰক্ষীৰ দ্বিতীয় ইনিংস আৰম্ভ হ'ব সেপ্টেম্বৰ 1 তাৰিখ আৰু 1 তাৰিখৰ দিনটোৰ পৰাই বিছনাৰ তলত লুকাই থকা বা চৰ অঞ্চলত লুকাই থকা সেইসকল অবৈধ স্বামী ৰাতিপুৱাৰে পৰা থানাই থানাই ভিৰ কৰিব জনাই গৈছো বিগ ব্ৰেকিং আপডেট মাজত মাত্ৰ এটা দিন কিয়নো কাইলৈ পাৰ হ'লে দেখিবলৈ পোৱা যাব ৰাজ্যৰ থানাই থানাই পুনৰ অবৈধ স্বামী কাৰণ থানাৰ লকআপ ভৰি পৰিব অবৈধ স্বামীৰে অসমৰ সুকে কোনে অবৈধ স্বামী বিচাৰি এতিয়া অভিযান চলাব আৰক্ষীয়ে জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো আৰক্ষীৰ বাল্য বিবাহ বিৰোধী দ্বিতীয় ইনিংস আৰম্ভ হ'ব অবৈধ স্বামীৰ তালিকা লৈ এতিয়া সাজু হৈছে অসম আৰক্ষী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতে এতিয়া দ্বিতীয় তালিকা প্ৰস্তুত কৰিছে অভিযানৰ বাবে অৰ্থাৎ দ্বিতীয় ইনিংস যে অভিযান আৰম্ভ কৰিব সেই অভিযানৰ এতিয়া তালিকা প্ৰস্তুত কৰিছে থানাৰ লকআপত এতিয়া অবৈধ স্বামীৰ ভিৰ দেখিবলৈ পোৱা যাব কাৰণ অসমৰ সুকে কোনে অবৈধ স্বামী বিচাৰি এতিয়া অভিযান চলিব অসম আৰক্ষীয়ে যেনেধৰণৰ বাল্য বিবাহ বিৰোধী বা পোস্কো এক লগোৱা হৈছিল বাল্য বিবাহ যিসকলে কৰাইছিল তেওঁলোকৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল পোস্কো এক লগাব লাগে কাৰণ মাইনৰ্স এগৰাকী কিশোৰীয়ে কেতিয়াও প্ৰেম কি বুজি নাপায় যদি কোনোবাই ফুচলাই তেওঁক লৈও যায় তেন্তে সেয়া প্ৰেম কি যেহেতু বুজি নাপায় সেয়া কিডনেপিং কেছ অপহৰণৰ কেছ তাৰোপৰি ফোর্সফুলি যদি তেওঁৰ সৈতে যদি সম্বন্ধ হয় তেন্তে সেই বিষয়টো যাতে আৰক্ষীয়ে পোস্কো এক লগাব পাৰে অৰ্থাৎ এতে ফোর্সফুলি তেওঁৰ ওপৰত সেই ব্যৱস্থা গ্ৰহণ কৰিছে বুলি যেহেতু তদন্ত কৰিব পাৰে আৰু তাৰ বাবে কৈছিল যে পোস্কো এক্টৰ দ্বাৰাও তদন্ত হ'ব লাগে আৰু সেই হিচাপে এতিয়া দেখিবলৈ পোৱা গৈছে দ্বিতীয় ইনিংস চলিব মাজত মাত্ৰ এটা দিন আৰু এটা দিন পাৰ হ'লেই পুনৰ আৰক্ষীৰ বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব আৰু এনে ধৰণৰ এতিয়া সেই খবৰ দেখিবলৈ পোৱা গৈছে কিয়নো অসমৰ সুকে কোনে এতিয়া বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব অসম আৰক্ষীয়ে ইতিমধ্যে তালিকা প্ৰস্তুত কৰিছে মাজত মাত্ৰ এটা দিন ইতিমধ্যে দ্বিতীয় ইনিংসৰ বাবে সাজু হৈছে অসম আৰক্ষীৰ প্ৰতিখন থানাৰ ওসিসকলে ইতিমধ্যে সাজু হৈছে থানাৰ ওসিসকলে এতিয়া দেখিবলৈ পোৱা গৈছে দ্বিতীয় ইনিংসৰ যি বাল্য বিবাহৰ যি অবৈধ স্বামী তাৰ তালিকা প্ৰস্তুত কৰিছে আৰু তাৰ তালিকা প্ৰস্তুত কৰি এটা দিন পাৰ হ'লে বিছনাৰ তলত থকা অবৈধ স্বামী বা চৰ অঞ্চলত আত্মগোপন কৰি থকা অবৈধ স্বামী বিচাৰি এতিয়া অভিযান চলাব অসম আৰক্ষীয়ে আৰু তাৰ তালিকা প্ৰস্তুত কৰা দেখিবলৈ পোৱা গৈছে আৰু এই মুহূৰ্তত জনাবলৈ বিচাৰিছো সেই গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে বাল্য বিবাহ বিৰোধী অভিযান আৰম্ভ হ'ব এটা দিন পাৰ হোৱাৰ লগে লগে থানাৰ লকআপ ভৰিব এতিয়া অবৈধ স্বামীৰে অসমৰ সুকে কোনে অবৈধ স্বামী বিচাৰি এতিয়া অভিযান চলাব আৰক্ষীয়ে অবৈধ স্বামীৰ তালিকা লৈ সাজু হৈছে অসম আৰক্ষী জনাই গৈছো এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাজত মাত্ৰ এটা দিন সেপ্টেম্বৰ মাহৰ পৰা যেহেতু বাল্য বিবাহৰ ক্ষেত্ৰত দ্বিতীয় ইনিংস আৰম্ভ কৰিব অসম আৰক্ষীয়ে অৰ্থাৎ অবৈধ স্বামী বিচাৰি এতিয়া দ্বিতীয়টো অভিযান আৰম্ভ কৰিব ধাৰাসাৰ অভিযান চলিব একেটা দিনতে ৰাজ্যৰ প্ৰতিখন থানাত অবৈধ স্বামীৰ ভৰি পৰিব আৰু সেইসমূহ অভিযান এটা দিনৰ পাছতে পুনৰ চলা দেখিবলৈ পোৱা গৈছে সেয়ে কৈছো এতিয়াই অবৈধ স্বামী যিসকলে ধৰা দিয়া নাই আৰক্ষীৰ ওচৰত নিজে গৈ ধৰা দিয়ক কিয়নো আৰক্ষীয়ে পুনৰ কঠোৰ হৈছে দ্বিতীয় তালিকা প্ৰস্তুত কৰিছে আৰক্ষীয়ে আৰু দ্বিতীয় তালিকা প্ৰস্তুত কৰি আৰক্ষী এতিয়া অভিযানৰ বাবে সাজু হৈছে আমি জনাই গৈছো সেই গুৰুত্বপূৰ্ণ খবৰ মাজত মাত্ৰ এটা দিন কাইলৈ পৰা পুনৰ অসমৰ সুকে কোনে অবৈধ স্বামী বিচাৰি অভিযান চলাব আৰক্ষীয়ে যেহেতু মাইনৰ প্ৰেমজনিত কেছ কোনো ক্ষেত্ৰতে গ্ৰহণ নকৰে ন্যায়ালয়ে আৰু সেই হিচাপে দেখিবলৈ পোৱা গৈছিল বেটি বাঁচাও বেটি পঢ়াও যিটো শ্লোগান সেই শ্লোগানক আৰু এখোজ আগুৱাই নিবলৈ দেখিবলৈ পোৱা গৈছিল ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত একশ্যন ৰূপ ল'বলৈ দিছিল ৰাজ্যৰ অসম আৰক্ষীক আৰু সেই হিচাপে অসম আৰক্ষীয়ে ৰাজ্যৰ সুকে কোনে অভিযান চলাইছিল কিন্তু শেহতীয়াভাৱে সেই অভিযান কিছুদিন শান্ত হৈছিল কিন্তু এতিয়া সেপ্টেম্বৰত পুনৰ সেই অভিযান চলিব কাইলৈ পৰা পুনৰ অবৈধ স্বামী বিচাৰি এতিয়া অভিযান চলাব অসম আৰক্ষীয়ে
চৰ অঞ্চলত থকা অবৈধ স্বামীয়ে হওক বা বিছনাৰ তলত আৰক্ষীৰ পৰা বাচিবলৈ লুকাই থকা অবৈধ স্বামী সকলোকে এতিয়া জেলত ভৰাব আৰক্ষীয়ে আৰু ইতিমধ্যে হেণ্ডকাফ লগাবলৈ সাজু হৈছে অসম আৰক্ষী জনাই গৈছো কি গুৰুত্বপূৰ্ণ খবৰ কিয়নো এতিয়া দেখিবলৈ পোৱা গৈছে বাল্য বিবাহৰ বিৰুদ্ধে এতিয়া অসম চৰকাৰে যি যুদ্ধম দেখি ৰূপ দেখিবলৈ পোৱা গৈছে সেই ৰূপলৈ আকৌ দ্বিতীয় অভিযান অৰ্থাৎ দ্বিতীয় ইনিংছ এতিয়া আৰম্ভ কৰিব অসম আৰক্ষীয়ে সেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা এতিয়া থানাই ভিৰ কৰিব অবৈধ স্বামীয়ে কিন্তু হেণ্ডকাফ লাগিব অবৈধ স্বামীৰ চৰ অঞ্চলত লুকাই থকা প্ৰতিটো অবৈধ স্বামীৰ এতিয়া হেণ্ডকাফ লাগিব তাৰ সমান্তৰালভাৱে বিছনাৰ তলত আৰক্ষীক চেলেঞ্জ দি লুকাই থকা সেই সকলো অবৈধ স্বামীৰ এতিয়া হেণ্ডকাফ লাগিব কিয়নো মাজত মাত্ৰ এতিয়া এটা দিন বাকী আছে আমি জনাই গৈছো কি গুৰুত্বপূৰ্ণ খবৰ কিয়নো মাজত মাত্ৰ এটা দিন কাইলৈ পৰা পুনৰ অবৈধ স্বামীৰ হাতত হেণ্ডকাফ লাগিব বেটি বাঁচাও বেটি পঢ়াও শ্লোগান লৈ যেনে ধৰণৰ দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰে বাল্য বিবাহৰ ক্ষেত্ৰত এবাৰ কঠোৰ হৈছিল সেই হিচাপে পুনৰ কাইলৈ পৰা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পাছতেই ৰাজ্যজুৰি এতিয়া থানাই পুনৰ অভিযান চলিব বাল্য বিবাহ বিৰোধী অবৈধ স্বামী বিচাৰি এতিয়া থানাই পুনৰ অভিযান চলিব অৰ্থাৎ থানাৰ প্ৰতিখন পাইলট এস্কট বাহন এতিয়া ঘূৰিব থানাৰ প্ৰতিখন পাপা বাহন এতিয়া ঘূৰিব চৰ অঞ্চলত ঘূৰিব প্ৰতিটো বাইলেনত ঘূৰিব প্ৰতিটো ঘৰত ঘূৰিব যি কেইটা ঘৰত অবৈধ স্বামী লুকাই আছে যি কেইটা বিছনাৰ তলত অবৈধ স্বামী লুকাই আছে যি কেইটা চৰ অঞ্চলত অবৈধ স্বামী লুকাই আছে সেই কেইটা চৰ অঞ্চলত এতিয়া ঘূৰিব আৰক্ষীৰ পাপা বাহন বা আৰক্ষীৰ পেট্ৰলিং বাহন S30 বাহন ঘূৰিব এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ পুনৰ কৈছো S30 ৰেজিষ্ট্ৰেচন বাহন ঘূৰিব এতিয়া ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ কিয়নো কাইলৈ পৰা পুনৰ অবৈধ স্বামীৰ হাতত হেণ্ডকাফ লাগিব অসমৰ চুকে কোনে পুনৰ আৰম্ভ হ'ব অবৈধ স্বামী বিচাৰি অভিযান এটো হেয়া প্ৰেম মানি লোৱা নহয় কিয়নো 21 বছৰ হলেহে প্ৰাপ্তবয়স্ক হয় আৰু সেই হিচাপে যদি আপুনি চাই তেন্তে ন্যায়ালয়তো বা আৰক্ষীৰ যেতিয়া এনেসমূহ গোচৰ আহে তেতিয়া হেয়া অপহৰণৰ গোচৰ ধৰা হয় তাৰ সমান্তৰালভাৱে যদিহে ফুচলাই সেই কিশোৰীগৰাকীক কোনোবাই লৈও যায় তেন্তে আৰক্ষীয়ে সেয়া যেনে ধৰণৰ কিডনেপিং কেছত ধৰে তাৰ সমান্তৰালভাৱে ফোৰ্সফুলি তেওঁৰ সৈতে বেয়া ব্যৱহাৰ কৰিছে নেকি সেইসমূহৰ ক্ষেত্ৰতো আৰক্ষীয়ে চাই আৰু সেই হিচাপে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছিল যে বেটি বচাব লাগে বেটি পঢ়াব লাগে আৰু যাৰ বাবে বাল্য বিবাহ বিৰোধী অভিযান চলাব লাগে আৰু এইবাৰ যে একেই অভিযান চলিব কাইলৈ দিনটোৰ পৰা অৰ্থাৎ মাজত মাত্ৰ এটা দিন 24 ঘণ্টা কাইলৈ পৰা পুনৰ ৰাজ্যজুৰি চলিব অবৈধ স্বামী বিৰোধী অভিযান অবৈধ স্বামী বিচাৰি এতিয়া আৰক্ষীৰ পেট্ৰলিং বাহন ঘূৰিব আৰক্ষীৰ পাপা বাহন ঘূৰিব অবৈধ স্বামী বিচাৰি কিয়নো কাইলৈ পৰা ৰাজ্যজুৰি পুনৰ চলিব অবৈধ স্বামী বিচাৰি অভিযান সেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিততো আমি SP সকলৰ লগত আলোচনা কৰিম যে যোৱাবাৰ এৰেষ্ট কৰাৰ পিছত আৰু কোনোবাই নাবালিকা ছোৱালীক বিয়া কৰাইছে নেকি যদি বিয়া কৰাইছে এইবাৰো আমি তেওঁলোকক সেপ্টেম্বৰ মাহত এৰেষ্ট কৰিম পুৰণাবিলাক নহয় এই দুইটা পৰ্যায়ৰ মাজৰ সময়খিনি যিখিনি এনেকুৱা নিষিদ্ধ বিবাহ হৈছে অহা সেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিততো আমি SP সকলৰ লগত আলোচনা কৰিম যে যোৱাবাৰ এৰেষ্ট কৰাৰ পিছত আৰু কোনোবাই নাবালিকা ছোৱালীক বিয়া কৰাইছে নেকি যদি বিয়া কৰাইছে এইবাৰো আমি তেওঁলোকক সেপ্টেম্বৰ মাহত এৰেষ্ট কৰিম পুৰণাবিলাক নহয় এই দুইটা পৰ্যায়ৰ মাজৰ সময়খিনি যিখিনি এনেকুৱা নিষিদ্ধ বিবাহ হৈছে অহা সেপ্টেম্বৰ মাহত নাবালিকাক বিয়া কৰোৱা লোকসকলক চিনাক্ত কৰি আৰু এটা গ্ৰেপ্তাৰ অভিযান আৰম্ভ হ'ব তাৰ পৰিপ্ৰেক্ষিততো আমি SP সকলৰ লগত আলোচনা কৰিম যে যোৱাবাৰ এৰেষ্ট কৰাৰ পিছত
আৰু কোনোবাই নাবালিকা ছোৱালীক বিয়া কৰাইছে নেকি যদি বিয়া কৰাইছে এইবাৰো আমি তেওঁলোকক ছেপ্টেম্বৰ মাহত এৰেষ্ট কৰিম পুৰণাবিলাক নহয় এই দুইটা পৰ্যায়ৰ মাজৰ সময়খিনি যিখিনি এনেকুৱা নিষিদ্ধ বিবাহ